ভাত আৰু পিটিকা এই জুতিটো ভাল নোপোৱা মানুহ হয়তো বহুত কমহে আছে। বিশেষকৈ এই ঠাণ্ডা দিনকেইটাত ভাতৰ লগত পিটিকা খোৱাৰ যিটো মজা, লগতে ঠাণ্ডা দিনৰ ধনিয়া মিলাই। আৰু কালিও মই এটা পিটিকা ৰেডি কৰিছিলোঁ আৰু এই পিটিকা ৰেডি হোৱাৰ পিছত দাইল আৰু চব্জি আছিল। বিশ্বাস কৰক গোটেইখিনি ছাইডত ৰাখি মাত্ৰ পিটিকাৰ লগত ভাতখিনি শেষ কৰিলোঁ। কেনেকৈ বুজাম, ইমানেই টেষ্টি হৈছিল। আৰু কেনেকৈ বনালোঁ ব'লক আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ। আজি মোৰ এই পিটিকাটোৰ স্পেচিয়েল হৈছে ৰঙালাও। ৰঙালাওখিনি অলৰেডি কাটি লোৱা হৈ গ'ল। প্ৰথমতে এখন মই লোহাৰ টাৱা গৰম কৰি ল'লোঁ। তাত দিছোঁ 2 চামুচ মিঠাতেল, অকণমান নিমখো দিলোঁ। খুব পাতলকৈ ৰঙালাও কাটি লৈছিলোঁ সেইখিনি দিলোঁ। আৰু টাৱাৰ সলনি কেৰাহীও ব্যৱহাৰ কৰিব পাৰি, কিন্তু কেৰাহীত খুব কম তেলত ভাজিব নোৱাৰি। যাৰ কাৰণে এই লোহাৰ টাৱাখন মোৰ বহুত বেছি ভাল যিকোনো বস্তু কম তেলত ৰান্ধিবৰ কাৰণে। আৰু ৰঙালাও হৈ গ'ল। অকণমান তেল বাকী ৰৈছিল, সেইখিনি তেলতে মই দিলোঁ নহৰু, শুকান জলকীয়া, লগতে কেঁচা জলকীয়া। গোটেইখিনি একেলগে খুব ভালকৈ ভাজি ল'ম আৰু গেছটো খুব কমকৈ ৰাখিছোঁ, কাৰণ নহৰুখিনি সিজিব লাগিব। লগতে জলকীয়াৰ পৰিমাণ কমো দিব পাৰি, কিন্তু পিটিকাত জলকীয়া সৰহকৈ হ'লেহে খোৱাৰ জুতিটো মজা। কিন্তু যিসকলে জলকীয়া বেছি হ'লে একেবাৰে খাব নোৱাৰে, তেওঁলোকে কমাব পাৰে। নহৰু আৰু জলকীয়াখিনি ভজা ভালদৰে হৈ গ'ল আৰু মোৰ লাগি আছিল টাৱাখনত অকণমান তেল লাগি আছে। তাৰ কাৰণে পিঁয়াজ এটা কাটি মই ইয়াতে সামান্য ভাজি ল'ম। একেবাৰে খুব ভালকৈ নাভাজোঁ, জাষ্ট অকণমান কোমল হ'ব দিম। লগতে এই পিটিকাটোৰ আজি টুইষ্ট হ'ল মাছ। মই মাছ 2 পিচ উলিয়াই লৈছোঁ আৰু পেটিৰ মাছ খাই লগতে ফিছাখন খাই মই একেবাৰে ভাল নাপাওঁ, লগতে কেতিয়াও নাখাওঁ। গতিকে মাছখিনিও ভাজি ল'লোঁ। গোটেইখিনি যোগাৰ কৰা হৈ গ'ল, গতিকে এতিয়া পিটিকাখিনি ৰেডি কৰোঁ। প্ৰথমতে লৈছোঁ ভাজি লোৱা শুকান জলকীয়া, কেঁচা জলকীয়া, লগতে নহৰু। লগতে অকণমান নিমখো লৈছোঁ। ৰঙালাও ভজাৰ সময়ত মই নিমখ দিছিলোঁ, গতিকে নিমখ একেবাৰে কম লৈছোঁ। আৰু এই পিটিকাটো মই ইনস্পায়াৰ হৈছিলোঁ বাংলাদেশী এটা চেনেলৰ পৰা। নাজানো কি আছিল, বহুত দিন আগতে দেখা পাইছিলোঁ আৰু মাজতে মই 2বাৰ ট্ৰাই কৰিছিলোঁ। আৰু এই পিটিকাটো খাব ইমানেই বেছি ভাল হ'ল, যাৰ কাৰণে মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। আৰু খুব ভালকৈ গোটেইখিনি পিটিকা হোৱাৰ পিছত ভাজি লোৱা ৰঙালাওখিনিও মই পিটিকি ল'লোঁ। আৰু একেবাৰে শেষত ল'ম ভজা পেটিৰ মাছ। লগতে এইষাৰো কৈ দিয়া ভাল হ'ব যে সেই ভিডিঅ'টোত কিন্তু মাছ দিয়া নাছিল। এইটো মোৰ নিজৰ ইনোভেটিভ আইডিয়া। যিয়ে নহওক, মাছৰ পিটিকা নৰ্মেলি আমি খায়ে থাকোঁ আৰু গোটেই বছৰটোত পিটিকা আমাৰ ঘৰত প্ৰায়েই হয়, কাৰণ আমাৰ ঘৰৰ মানুহজনে পিটিকা খাই বহুত বেছি ভাল পায়। আৰু মাছৰ পিটিকা ইমানেই ভালকৈ কৰে, লগতে যিকোনো পিটিকা মোৰ হাত বেছি নাথাকে। গতিকে আজিও মই নিজে পিটিকা ৰেডি কৰাতকৈ মানুহজনক ক'লোঁ তুমি কৰি দিয়া। পিটিকাৰ কাৰণে ভাজি লোৱা পিঁয়াজখিনিও মই ইয়াত দি দিলোঁ। লগতে খুব ভালকৈ গোটেইখিনি বস্তু সানি হৈ গ'ল। আৰু একেবাৰে শেষত দিম ইয়াত কেঁচা মিঠাতেল। যদিও মই গোটেইখিনি আগতে ভাজি লৈছিলোঁ, কিন্তু পিটিকা কেঁচা মিঠাতেল অবিহনে ইনকমপ্লিট। একেবাৰে কমকৈ দিছোঁ যাতে ইয়াৰ খুব ধুনীয়া এৰোমাটো আহে। আৰু লগতে দিলোঁ বহুতখিনি কেঁচা ধনিয়া। অৱশ্যে ঠাণ্ডা দিনৰ কেঁচা ধনিয়াৰ সোৱাদটো এনেও বহুত বেছি। আৰু পিটিকা বনোৱাৰ কোনো প্লেনেই নাছিল, তাৰ আগতেই মই অলৰেডি ভাত ৰেডি কৰি থৈছিলোঁ। কাচকল, আলু, মূলাৰ এখন তৰকাৰী, লগতে বুঢ়া কোমোৰাৰ লগত দাইল। তাৰপিছত এই পিটিকাটো বনোৱাৰ কথা হঠাতেই মাথাত আহিল, গতিকে পিটিকাও ৰেডি হৈ গ'ল। আৰু পিটিকা ৰেডি হোৱাৰ পিছত যেতিয়া মই ভাত খালোঁ, তাৰপিছত দাইল হওক চব্জি মই অকণমানো নাখালোঁ। অকণমান মানে এচামুচো মই নাখালোঁ। আৰু এই পিটিকাৰ লগত এই ভাতখিনি ইমানেই টেষ্টি হৈছিল, মই আপোনালোকক বুজাই ক'ব নোৱাৰোঁ। আৰু যদিহে আপোনালোকে পিটিকা লাভাৰ, প্লিজ এই পিটিকাটো এবাৰ ঘৰত ট্ৰাই কৰি যাব। অকণমান মিঠা মিঠা লাগিব, ৰঙালাও যিহেতু মিঠা হয়, আৰু জলকীয়া বেছিকৈ দিব, খাই ভাল লাগিব। অৱশ্যে যিসকলে ৰঙালাও নাখায় তেওঁলোকৰ কথা বেলেগ। আৰু মই ৰঙালাও অৱশ্যে লগাতকৈ বেছিয়ে ভাল পাওঁ, গতিকে মইতো সাংঘাতিক ভাল পাওঁ এই পিটিকাটো। লগতে আজি ভিডিঅ'টোৰ পৰা ময়ো বিদায় লৈছোঁ, আৰু আপোনালোকো ভালে থাকক। বাই বাই।